হাই হেল্ল' নমস্কাৰ মই নন্দিতা সকলোকে স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল নন্দিতা নটিছৰ লগতে মোৰ ফেচবুক পেজ নন্দিতা গগৈলৈ আজি ৰাতিপুৱাই কঠীয়া তোলাৰ পৰা আৰম্ভ কৰিছোঁ দেই দিনটো হৈছে নে কোৱা কঠীয়া তোলাত মই বৰ পাকৈত নহয় ঘৰত আগতে খেতি কৰিছিল যদিও মই যে পথাৰলৈ গৈয়ে নাপালোঁ একেই খেতি কৰিব যাব লগা নহয় আগৰ ভিতৰত জনাইছিলোঁ যে আমাৰ খেতি আধিলৈ কৰিবলৈ দিয়া হৈছে খানা বনাব লৈছোঁ এইফালে চাব পাৰিব চিৰা তিয়াই ৰাখিছোঁ অকণমান তাতে দুপৰীয়া সাজৰ কাৰণে এটা চিৰা দি দিছোঁ অলপ তাৰপিছত এইফালে মই দালি তিয়াই ৰাখিছোঁ এইখিনি দালি এতিয়া দি দিওঁ আৰু এইফালে আলু আছে আলু মই ৰুকুনি দি পেলাই দিম এইখিনি দুপৰীয়া সাজ বনাইছোঁ ৰাতিপুৱা জলপান খালে কি খালা আজি আজি ওটছ খালে ড্ৰাই ফ্ৰুট খালে এইখিনি ৰাতিপুৱা ব্ৰেকফাষ্ট দি দিলোঁ এতিয়া মই পানী এবাটিমান জোখৰ দিম এইফালে নিমখ হালধি দি কুকাৰত মানে চিটি 6টামান মৰাই দিম আৰু তেতিয়া মানে কোমলকৈ আলু দিম ৰুকুনি দি দিম সেইটো মানে 6টামান চিটি দি দিম চচুপাৰি পালা মাটি কঁঠাল এয়া মাটি কঁঠাল আজি এইটো কাটিব লাগিব এতিয়া আজি মানে আমাৰ ভণ্টি নন্দা আহি আছে তাৰপিছত পাই আছেহি আৰু বেছি সময় নাই ঘৰ পাবহি সেই মাটি কঁঠালটো থৈ দিছিলোঁ পকিলে খাম বুলি পকিলে ধুনীয়াকৈ পকি আছে আৰু দেখিছে নহয় এইটো এতিয়া অলপ দেৰি পিছত খাব লাগিব কঁঠাল গুটি অমিতা আনি থৈছে দেউতাই চোৱাচোন ডাঙৰ ডাঙৰ অমিতা বেটীহঁতকো দিব পাৰিম দেখিছা এইকেইটা ঘৰৰ বস্তু এইটো আলু মই ৰুকুনি দি লওঁ এখন আমাৰ ৰুকুনি দি দিম দেখিছে ৰুকুনি দি এনেকৈ মিহিকৈ নহ'লে সৰু হৈ আছে যিহেতুকে 9 মাহ হৈছেহে সম্পূৰ্ণ খাব নোৱাৰে যে লাগিলে হৈ দিম বাকী পিছত দেখুৱাই থাকিম ন কি হয় এইফালে বহাই দিলোঁ দেখিছে কুকাৰ এতিয়া চিটি মাৰিব আৰু 6টামান তাৰপিছত এইপিনে মাটি কঁঠালো কাটি থৈ দিছে যিহেতুকে সি এডোখৰ পাইছেহি ৰাস্তা আহি পোনে আহি খাব পাৰিব ক'ত নাহৰকটীয়া পালেহি এয়া মাটি কঁঠাল কাটি আছে আৰু এইফালে আৰু পোৱালীজনী উঠিলে এইফালে চাওঁচোন বলক কি কৰি আছে তাই আগে চিঞৰি আছে উঠিলা দাদা আহিছে ন দাদা পি আহিছে পি বৰষুণ দিছে কৈছে ৰাস্তাত বৰষুণ দিছে কৈছে আহা ব'লা ভণ্টি আহি পালেহি দেই আৰু গোটেইখিনি লগতে কথা পাতি আছোঁ এতিয়া লগতে আমাৰ বেটীহঁতো খেলি আছে ককায়েকৰ লগত আৰু পেহাক পেহীয়েকৰ লগত আমাৰ দুইজনী ছোৱালীক একে দেখিছেনে নাই বাৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন আৰু কোনজনী ডাঙৰ কোনজনী সৰু ধৰিব পাৰে নে নোৱাৰে আজি মান্যবৰ্ণাৰ 9 মাহ সম্পূৰ্ণ হৈছে তাই আজি 10 মাহত ভৰি দিছে সেইকাৰণে তাই আজি ফটো মাৰিছিলোঁ লগতে তাই বাইকো আজি ফটো মৰা হ'ল আমাৰ ভণ্টিহঁত পাই গ'ল সি 2টামান বজাত আৰু দুপৰীয়া ভাত পানী মই বনাই দিলোঁ আজি চিম্পুলকৈ খোৱা হৈছে অমিতা ভাজি বনালোঁ লগতে দাইল আছিলে ৰাতিপুৱা বনোৱা আৰু পাপৰ ফ্ৰাই কৰিলোঁ লগতে কণী আৰু পিঁয়াজ দি ভাজিলোঁ ধুনীয়াকৈ ভাতটো দিলোঁ আৰু এয়া হৈছে আমাৰ ভণ্টিৰ ল'ৰা আৰু এইফালে চাওকচোন কঠীয়া মানে কাম লাগি আছে কঠীয়াখিনি শেষেই হোৱা নাই আজি আৰু এতিয়া টেনশ্যন নাই আৰু গৰু চাই থাকিবলগীয়া ৰখীয়া হ'ব লগা নহয় তাৰপিছত আমাৰ বেটীহঁত শুই আছে ঘৰখন যে একদম উৎপাত হৈ আছে 3টাকে লগ খাই আছে যে আৰু আমাৰ এইফালে চাব দেই সেই শালিকি দেখিছে শালিকি ইমান ঘৰ লৈছেহি কিয়নো আমাৰ পোৱালীকেইজনী শালিকি চাই ইমান ভাল পায় আৰু মানে সদায় বিস্কুট কিবাকিবি খাবলৈ দি থাকোঁ সেয়ে ৰাতিপুৱা গধূলি মুঠতে আগফালে অকল শালিকিকেইজনী আহিয়ে থাকে আৰু আমাৰ বেটী শালিকি বুলি ক'লে একদম ফূৰ্তি কি চাবা তাইৰ আৰু জানে নাই কথা এটা এইবোৰ ইমান সাপ হৈছে এইকেইদিন ভিতৰতো এদিন ওলালে এটা তাৰপিছত এইবোৰ ফেনাইল ছিটাই থৈ দিয়া আছে তথাপিও মানে ভয় লাগে দিয়কচোন সাপ বুলি ক'লে আৰু এইবোৰতো হয় এইখিনিতে চাফা কৰা হ'ল এইফালে আৰু এইফালে ধুন পোৱালি আমাৰ আহাচোন তোমাৰ নামটো কৈ দিয়াচোন তোমাৰ ঘৰটো ক'ত বালিজান ক'ৰ বেটীহঁতৰ লগত পুৰা মিলিছে এবাৰ ডাঙৰ হ'ল যে দুইজনী খেলিছে আৰু হেল্ল' এভৰিৱান কালি ভিডিঅ'টো ক'তনো ৰখিলে তাকো পাহৰিলোঁ আৰু আজি নেক্সট ডে হয় ভাবিছোঁ ভিডিঅ'টো কণ্টিনিউ কৰোঁ চ' এতিয়া মই বেটী গা চা ধুৱাই ৰেডি কৰি ল'লোঁ আমাৰ যিহেতুকে ভণ্টিহঁত আছেহি জোঁৱাই আছেহি আৰু সিহঁতে 2জন আৰু লগতে আমাৰ ভাই বোৱাৰী ভাইটি গৈছে ফুৰিবলৈ এফালে সিহঁতৰ মাকৰ ঘৰ ফালে গৈছে এই খেলি আছে ধুনীয়াকৈ হয় নাই বেটী হয় নাই লগাই থৈছে নেকি অ' বাবা হাই
কৈ দিয়া হাই কৈ দিয়া নমস্কাৰ কৰি দিয়াচোন কৃষ্ণ কৃষ্ণ কৈ দিয়া নমো নমো কৃষ্ণ কৃষ্ণ নমো নমো কৃষ্ণ কৃষ্ণ কোৱা আকৌ আৰু আজি এতিয়া আলহী আহিব আলহী মানে মামাহঁত আহিব আমাৰ বেটীহঁতৰ লগত খেলিব লগতে হোষ্টেলৰ ছোৱালীকেইজনীও আহিব আপোনালোকক এবিধ বতৰৰ ফল দেখুৱাম আপোনালোকে খাইছেনে নাই খোৱা জনাব দেই এয়া চাওকচোন কি হয় বাৰু চিনি পাইছেনে নাই পোৱা হয়তো বহুতে চিনি পাইছে এয়া হৈছে লেটেকু এতিয়া খাব লাগে নহয় জানো আমাৰ মানে কালি লোৱা হ'ল বহুতখিনি ল'লোঁ এখৰাহি লোৱা হ'ল দেখিছে এটা খাই চাওঁ মিঠাও লাগে কিন্তু অলপমান টেঙা টেঙা কিবা এটা আছে হেল্ল' এভৰিৱান আপোনালোকক জনাব বিচাৰিছোঁ আজি ডে 3 হয় আজি ভিডিঅ'টোত মই 3 দিনৰ ভিডিঅ' একেদিনাই দিবলৈ চেষ্টা কৰিলোঁ অলপ অলপকৈ কৰি থৈছিলোঁ ভিডিঅ'বোৰ আৰু আজি ৰাতিপুৱাই ওলাইছে আমাৰ নেপাললৈ ভণ্টি দেউতা জোঁৱাই ধেমাজিলৈ বুলি ওলাইছে অনামিকা মৌ আৰু ভাইটি আৰু নিজৰ কামত ওলাই গ'ল সকলোবোৰ সন্ধিয়াৰ পৰত ককায়েকৰ লগত আমাৰ বেটীয়ে খাই আছে লেটেকু আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত আজিলৈ আহিছোঁ বাই বাই কি হ'ল হালেকি ক'ত হালেকি অয়ন দাদা কোনটো অয়ন দাদা কোনটো অয়ন দাদা দাদা কোনটো দাদা অয়ন দাদা কোনফালে আছে আছে আকৌ